হেল্ল' ফ্ৰেণ্ড, এয়া আমি পাহাৰত আছোঁ বৰ্তমান। এয়া মোৰ লগৰ হয় উৎপল, আৰু এজন আছে বৰ্তমান পাহাৰত আছে। আমি আপোনাক দেখাব বিচাৰিছোঁ যে পাহাৰখন ভালদৰে। এইটো হ'ল ৰাস্তা, তলত হয় এইটো ডাঙৰ নহয়, আপোনালোকে দৌৰিব পাৰিছে নোৱাৰিছে নাজানিছোঁ। এইটো ওপৰত হয়, আমি সেই ওপৰত আছিলোঁ, ওপৰৰ পৰা আমি তললৈ আহি আছোঁ। বৰ্তমান আমি এতিয়া তললৈ গৈ আছোঁ। বহুত জংঘল আছে বুলি কৈছে লগৰটোৱে, তেতিয়াহ'লে যাবতো লাগিবই ঘৰলৈ, গতিকে গৈ থাকোঁ আৰু ভগৱানৰ নাম লৈ। চোৱাত পাত লাগি গ'ল বোলে, খজুৱাইছে। মোৰ খজুৱাইছে, ক'ব নোৱাৰিছোঁ, কাৰণ কিয় ইয়াতো বহুত গছ থাকে, গতিকে কি হৈছে কোনো ক'ব পৰা নাই।
পেলাইছে বুলি কৈছে। আপোনালোকক মই মেথন দেখাবলৈ কোচিছ কৰিম। আমি ফাইনেলি চ' ৰাস্তাত পাইছোঁহি আমি, মানে জুই ৰাস্তাত পাইছোঁহি, জুই পাইছোঁহি। হা ঐ চপা মোৰ তাখন পুৰি আহিলোঁ। চ' মই পাহৰি গৈছিলোঁ, মোৰ তাক পুৰি আহিছিলোঁ বুলি ভাবিছিলোঁ। চ' এজনক ঘাইল হৈ গৈছে আমাৰ, এয়া দেখিব পাৰিছে তেজ ওলাইছে ওচৰতে। এইখন গোটেই অৱস্থা নাই, ভৰি অৱস্থা নাই, গোটেই মোক খজুৱাই আছে। কাৰণ এতিয়া শ্বৰ্টকাট লাগিছে বুলি কৈছে। শ্বৰ্টকাট হয়তো লাগিছে কাৰণ এতিয়া মোৰ বহুত চালান খজুৱাইছে। কিন্তু আমাৰ লগৰবোৰে কৈছে যে খজুৱাব নালাগে বুলি কৈছে, বেছিকৈ হৈছে, বেছিকৈ হয় বুলি কৈছে। এয়া এজনৰ ঘাঁ লাগি গৈছে বুলি কৈছে। এয়া আপোনালোকে দেখিব পাৰিছে অলপ ফালিছে ৰাস্তা হেৰি হয়। লেটছ গ' দেন আমি ফাইনেলি ৰাস্তাত পালোঁহি। জুৰি বুলি কয়, ৰাস্তা মানে জুৰি আৰু, কাৰণ কিয় জুৰিকে সাধাৰণতে গৈ পিনে ভৈয়ামত লাগে। আমিতো এইটো বৰ্তমান এতিয়া পাহাৰত আছোঁ। বটলটো চ' বটলটো আছে, পানী বৰ্তমান নাই কাৰণ কিয় পানী ইয়াত পাবলৈতো নিচেই টান, গতিকে জুৰি পানী খোৱা হয়। হয় লয় গম পোৱা নাই নেকি? গম পোৱা নাই, লাগি পোৱা নাই। চ' ভেৰি নাইচ। লাগিছে একদম পূৰা মুখে চুকে একদম মানে ভৰিটো লাগিছে। তেতিয়াহ'লে মই মানে বৰ্তমান ইমান মানে হেৰি পোৱা নাই। এয়া আমাৰ বহুত ওখ আছে, কিন্তু আমি তাৰ পৰাই নামি আহিছোঁ।
হ'ল ফিল্টাৰ। আপুনি গম পাইছে, এইটো পানী ফিল্টাৰ কৰি খোৱা হয়, য'ত পানী এটুপ দুটুপ পৰি আছে দেখিছে, কাৰণ কিয় পানী সদায় চাফা কৰি খাব লাগে বুলি কৈছে, সেইকাৰণে হয়তো এইটো ফিল্টাৰ। মোৰ মতে আপোনালোকে বিচাৰ মতে ক'ব পাৰে ৰিয়েলি হয়নে পানী ফিল্টাৰ হয়। মোৰ লগৰজনে হয় হয় দিছে। পালোহি, পাহাৰৰ পৰা ওলাই আহিছিলোঁ, ভৈয়ামত পালোহি। তো এয়া গৰু, এইফালে পাহাৰ এখন আছিলে, আপোনাক দেখাইছোঁ।